নমস্কাৰ বন্ধু বান্ধৱীসকল, অল এবাউট ইন এছাম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি এটা ভাল খবৰ লৈ আহিছোঁ, যিটো খবৰ আপোনালোকে হয়তো পাইছে বা পোৱা নাই। জিঅ'ই মুকলি কৰিছে জিঅ' মিট এপছ, আৰু জিঅ' মিট এপছৰ দ্বাৰা আপুনি 100জন ব্যক্তিৰ লগত ভিডিঅ' কনফাৰেঞ্চ কৰি কথা পাতিব পাৰিব। চ' বন্ধুসকল, এইটো বহুত ভাল খবৰ। আৰু এতিয়া কৈছে যে জিঅ'ই মুকলি কৰিলে HD ভিডিঅ' কলিং এপছ জিঅ' মিট। একেলগে 100জন থাকিব পাৰিব ভিডিঅ' কনফাৰেঞ্চত। গুগল ক্ৰম বা মজিলা ফায়াৰফক্সৰ পৰাও ব্যৱহাৰ কৰিব পৰা যাব জিঅ' মিট এপছ। বন্ধুসকল, ৰিলায়েন্স জিঅ'ৰ আন এক যুগান্তকাৰী পদক্ষেপ। জিঅ'ই মুকলি কৰিলে HD ভিডিঅ' কলিং এপছ জিঅ' মিট। ইয়াৰ জৰিয়তে এবাৰতে প্ৰায় 100জন অংশগ্ৰহণ কৰিব পাৰিব ভিডিঅ' কনফাৰেঞ্চত। এই হাই কোৱালিটি এপছটোৰ প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। ব্যক্তিগত আৰু পেচাদাৰী দুয়োটা দিশতে ব্যৱহাৰ কৰিব পৰাকৈ মুকলি কৰা হৈছে নতুন এপছটো। বৰ্তমান যিহেতু সমগ্ৰ দেশতে কৰোনা আতংক, বহু চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মচাৰীক ঘৰৰ পৰা কৰি আছে অফিচিয়েল কাম-কাজ। আনকি মিটিঙতো ভাৰ্চুৱেল উপায়েৰে অংশগ্ৰহণ কৰিব লগা হৈছে। গতিকে এনে সময়ত জিঅ' মিট মুকলি কৰা কাৰ্যত এক সময়োপযোগী পদক্ষেপ আশা দিছে বহুতেই। এতিয়া আপোনালোকে এপছটো ডাউনলোড কৰিবলৈ হ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাৰ পৰা আপোনালোকে জিঅ' মিট এপছটো ডাউনলোড কৰি ল'ব পাৰে।